গাইজ কি খবৰ আপোনালোকৰ সকলোৱে ভাল কাৰণে বিচাৰোঁ বৰ্তমান আজি হৈছে দেওবাৰ আৰু আজি যিহেতু একো কাম নাই ঘৰৰ কিছুমান কাম কৰি মই ভাবিছোঁ আজি বৰশী মাৰিব যাম আৰু চাওঁ কি হয় ভাবিছোঁ বৰশী মাৰিব যাওঁ কিন্তু লাষ্টলৈকে চাব লাগিব প্ৰথমতে মই আমাৰ চোতালটো সাৰি দিব লাগিব নহ'লে মা গালি দিব চোতালটো সাৰি লওঁ আপোনালোকক লগ পাই আছোঁ আৰু গাইজ চোতালৰ অৱস্থা ইমান এটা আছে মই ফটকেটো সাৰি দিয়াৰ পিছত আপোনালোকক লগ পাই আছোঁ মানে মায়ে পূৰা গৰু জ্বলাই আৰু গাইছ এতিয়া ভাতটো খাই লওঁ আৰু ভাতত বেছি একো নাই এইটো শিঙি মাছ আছে শিঙি মাছৰ ঝোল আৰু এয়া মেষ্টা টেঙা আৰু মাছ মানে ভাতটো খাই পেলাই এতিয়া গাইছ ভাত চাত খাই ৰেডি আৰু এতিয়া যাব লাগিব হাতত বৰশী লৈ আৰু তাতে কেঁচু খাটি আছে এয়া কেঁচু খাটি আছে আমাৰ ভাইটিটোৱে গাইছ এতিয়া আমি বৰশী মাৰিব গৈ আছোঁ আৰু এয়া চাওক কিমান ধুনীয়া এটা প্ৰাকৃতিক সৌন্দৰ্য আৰু আমাৰ লগত আছে এই দুজন ৰঞ্জুন আৰু আজি মানে ৰ'দটো ইমান পচন্দ দিছে চাওকচোন গাইজ আৰু মানে যিমান ৰ'দ হওক কিন্তু এয়া চাওক ইমান ধুনীয়াকৈ মানে এটা সেউজীয়া পৰিৱেশ আছে সেইবাবে মানে ভালো লাগিছে আৰু পুখুৰীটো ৰ'দটো ইমান বেয়াকৈ দিছে তথাপিও লাগিছে টিকা ফটা আৰু গাইজ এতিয়া আহি পালে আমাৰ পথাৰত এয়া চাওক আমাৰ এইটো আৰু ইয়াৰ পৰা সেইটো দেখিছেনে সেই গছটোৰ পৰা সেইটো বেৰাটোলৈকে এনেকুৱা আছে আৰু ইমান গৰম তথাপি আজি মানে পানী বাঢ়িছে তাকে বৰশী মাৰিব যাম ভাবিছোঁ আৰু যিহেতু আজি দেওবাৰো সেইবাবে বৰশী মাৰিব গৈ আছোঁ আৰু এই টিকাফটা দৰটো মানে শুনিছোঁ আৰু মাছ পায় বুলি কিন্তু পাওঁনে নাই নাজানো কিন্তু তথাপি গৈ আছোঁ আৰু আশা কৰি আৰু চাওক কি হয় তাকে এনেকুৱা পথাৰত আহিলে মানে এনেকুৱা সৃষ্টি হ'ব লাগে আৰু ইয়াতে সাপো থাকে কিন্তু সাপটো ধৰা সাপ হয় মানে ধৰা সাপ থাকে ইয়াতে ইমান বিষাক্ত সাপ নাথাকে পথাৰত কিন্তু বিষাক্ত সাপো থাকে মানে মই নকওঁ যে নাথাকে বুলি আৰু প্ৰাকৃতিক সৌন্দৰ্য চাই গৈ থকাৰ এটা মজাই বেলেগ আৰু তোৰ নামটো কি আছিলে বাৰু কৰিছোন বিশাল নাগবংশী আছে আৰু এইটো বিটু কুমাৰ মানে বিটু কুমাৰে পৰা হিৰ' হৈ গৈছে আৰু গাইজ আৰু তেওঁলোকক বৰশী মাৰা জেগাটোত গৈ লগ পাই আছোঁ আৰু ফাইনেলি গাইজ আমি আহি পালোঁ আমাৰ ডেষ্টিনেশ্যনত আৰু এয়া চাওক এয়া পুখুৰীটো এয়া হয় মানে পুখুৰীটো মানে এইটো নহয় আৰু এইবিলাক এইবিলাক যাত ধান খেতি দেখিছে সেইবিলাক মানে গোটেই বিল হয় আৰু এয়া বিলৰ পৰা ইয়াত মাছ সোমায় আৰু মানে এই যিখিনি এই ডোখৰটো দেখিছে গাইজ এই যিখিনি মই কেমেৰা ঘূৰাই দেখাইছোঁ এইখিনি মানে সম্পূৰ্ণ বিল হয় আৰু বিলৰ পৰা মাছে মানে ইয়াতে সম্পূৰ্ণ যিখিনি মাছ আছে মাছখিনি ইয়াতে আহে আৰু সেইটো যেনে দেখিছে আমাৰ এইটো চিলনীজানৰ যিটো আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ হয় সেইটো হয় আৰু এয়া টুঙি ঘৰতে আমি বহি বৰশী মাৰিব এটা সুবিধা আছে আৰু এয়া দেখিছে নহয় আপোনালোকক দেখুৱাই থাকিম আৰু কেনেকৈ কিমানটা মাছ পাওঁ আৰু কি মাছ পাওঁ ইয়াতে বিশেষ একো মাছ নাপাওঁ শিঙি মাছ আৰু কাৱৈ মাছ ইয়াতে বিশেষকৈ থাকে গাইজ সেয়াই আৰু আপোনালোকক আৰু বিশাল ৰেডি পূৰা বৰশী মাৰিবৰ কাৰণে কিবা কৈ দে তহঁতে দুজনে চাওঁ কিমান মাছ পাওঁ এতিয়া ৰখি থাকিব লাগিব সেইটো ডেষ্টিনেশ্যনততো মাছ নাপালোঁ গাইজ আৰু এতিয়া নতুন এটা ডেষ্টিনেশ্যনত গাইজ মানে সেইটো পুখুৰীত মানে মাছে নাপালোঁ বহুত দেৰি অপেক্ষা কৰিলোঁ প্ৰায় আধাৰ পৰা 1 ঘণ্টামান ৰখিলোঁ কিন্তু এটাও মাছ নাপালোঁ আমি 3 দিনৰ ভিতৰত কোনো এটাও মাছ নাপালোঁ সেইবাবে এতিয়া নতুন ডেষ্টিনেশ্যনত গৈ আছোঁ তাত চাওঁ কি হয় নতুন এটা ডেষ্টিনেশ্যনত আহিছিলোঁ আৰু এই চাওক ইয়াতে আহিছিলোঁ হাবিত আৰু এই হাবিত আহি মই এটা প্ৰথমতে যাত্ৰা হৈ গ'ল গাইজ মানে যাত্ৰা মানে কি আৰু গাইজ এয়া প্ৰথম পাই আছে প্ৰথমটো গৰৈ মাছ যাত্ৰা লাগি গ'ল আৰু যিহেতু একটা লাগি গ'লে গাইছ আৰু লাগি থাকিব বুলি আশা ৰাখিছোঁ চব গাইছ কেনেকুৱা চপিয়াই আছে আৰু বহুত দেৰি অপেক্ষা কৰাৰ পিছত ফাইনেলি আমাৰ বিশালে এটা মাছ পাই গ'ল আৰু বিশালে পুঠি মাছ এটা পালে আৰু বলক আপোনালোকক কিমানটা মাছ পাওঁ দেখাই থাকিম কিন্তু ৰঞ্জুনে এটাও পোৱা নাই এতিয়ালৈকে বৰ্তমানলৈকে কিন্তু এটা নতুন ডেষ্টিনেশ্যন আহিছিলোঁ কিন্তু এটা মোৰ ফণি লাগি গ'ল মানে মোৰ যোনটো বৰশীৰ যোনটো কাটা থাকে সেইটো কাটাটো চিং কৰে এতিয়াতো মই মায়াৰ হ'ব আৰু ঘৰ যাওঁ এতিয়া ক'ম আৰু গাইছ এই দুখৰ জীৱন পিছত বহুত দেৰি অপেক্ষাৰ পিছত আজি আপোনালোকক আমাৰ মাছখিনি দেখাব ওলাইছোঁ আৰু মাছখিনি বিশেষ পোৱা নাই এয়া মই পাইছোঁ ইমান গাইছ এয়া এটা গৰৈ মাছ 2টা চেং মাছ 3টা চেং মাছ ইমানেই আৰু ইমান ভাল ৰিজাল্ট নহয় 3 পৰা 4 ঘণ্টাৰ কষ্টৰ পিছত যদি ইমানখিনি মাছ পাওঁ মানে ইমান ভাল লাগে আৰু আমাৰ বিশালে আমাৰ কিমান মাছ পাইছে মই দেখাই আছোঁ বিশালে পাইছে এটা পুঠি মাছ আৰু 3টা চেং মাছ আৰু আমাৰ ৰঞ্জুনে পাইছে আমাৰ মাত্ৰ এটা চেং মাছ আৰু সঞ্জয়ে পাইছে আমাৰ 2টা মাছ আৰু ইমানখিনি আৰু বৰ্তমান আমাৰ ফাইনেলি গাইছ গা পা ধুই আহি গ'লোঁ আৰু এতিয়া আজি ভিডিঅ'টো ইমানতে আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব যদি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ লগ পাম নতুন ভিডিঅ'তে থেংকছ ফৰ ৱাচিং